সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাত্ৰ এনে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণেই ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটোক সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজনে আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। আমি মধ্যবিত্ত নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হৈ যায় আমাৰ জীৱন। গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰৰ ৰস নোহোৱা হৈ যায়। যি হুলস্থুল কৰি ভিৰ কৰে, তেওঁ ভিৰৰ মাজতে হেৰাই যায়। সফল তেওঁই হয় যি মনে মনে থাকি নিজৰ কাম কৰি যায়। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা, সকলো সহজ হৈ পৰে। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনো দি যায়। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈ বেছি কান্দিবা। সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভাল পোৱাৰ এজনৰ মাজত সীমিত ৰাখে। জীৱনত নিজৰ লেখীয় মানুহ ক'তো নোপোৱা, আৰু যদি বিচাৰি ফুৰা লাভ নহ'ব, পিছলৈ অকলশৰীয়া হৈ যাব। ইয়াত যিজনে মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আচল কথাটো হ'ল আপোনাৰ ভাৱে কিমানজন সুখী। মই স্বৰ্গ দেখা নাই, কিন্তু মই আইৰ মুখত হাঁহি দেখিছোঁ। বাস্তৱত বিজয় সেইজন মানুহ যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে। ধনীৰ খং বেছি, দুখীয়াৰ ভোগ বেছি, মধ্যবিত্তৰ সপোন বেছি। তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা, ৰাশিৰ ওপৰত নহয়। কিয়নো ৰাম আৰু ৰাৱণৰ ৰাশি একেই আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰত দুজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়। আজি যেতিয়া স্কুলখনৰ সন্মুখেদি যাওঁ, স্কুলখনে হাত বাউলি দিয়ে, মাতে, আহ অলপ পঢ়ি যা, লগৰ ল'ৰাবোৰৰ লগত অলপ খেলি যা। সঁচাকৈ স্কুলৰ দিনবোৰ বহুতো মধুৰ আছিল। ভাল পোৱাটো বেয়া কথা নহয়, ভাল পোৱাক অপমান কৰাটো বেয়া কথা। কিছুমান মানুহ আছে যি ভাগ্যত নাথাকিলেও হৃদয়ত থাকে আজীৱন। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এটাই দুখ, শৈশৱ কিয় ইমান সোনকালে গুচি গ'ল। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়। প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটো এক প্ৰকৃত ভালপোৱাৰ উদাহৰণ। তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টৰি শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছ লৈ অপেক্ষা কৰি আছে। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ। যদি সঁচাকৈ ভাল পোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া।
লাজ নতুবা অভিমানত যদি সাঁচি থোৱা মৰমবোৰ তেনেহ'লে সুখী হ'ব কোনদিনে। এজনে আনজনৰ বাবে জীয়াই থকাটো জীৱন। গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়ৰ ভাল পায়। যি মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিব জানে। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনত লৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিব, কিন্তু সেই পৰাজয়ক শেষ বুলি নাভাবি সংঘৰ্ষ কৰি গ'লেহে সফলতা আহে। খং দেখুৱাই বাইক হোৱাৰ পিছত ৰিপ্লে পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভাল পোৱা। যিয়ে সময়ত নক'লে সকলো কথা বুজি পাইছিল তেওঁ আজি বুজাই ক'লে বুজিব নিবিচাৰে। প্ৰিয়জনক দামী ঘড়ী উপহাৰ দিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া। দেখিবা যিয়ে নিজৰ সংঘৰ্ষ থাকিব আপোনাৰ সহায় কৰে, সেই কেৱল সহায় নহয়, সেয়া আপোনাৰ প্ৰতি ভাল পোৱা। গাঁৱৰ সেই কেঁচা অলিংগনে শীতৰ পুৱাই কুঁৱলী ফালি গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ। চাইকেল মাৰি সেইবোৰ এতিয়া স্মৃতি। থেংকছ ফৰ ৱাচিং।